ফাইনেলি আজি ৰৈ বিনালেৰ টিকেট পালোঁ। মানে টিকেটটো বহুত দিন আগতে কটা গৈছে। আজি চাব গৈ আছোঁ। আজি 8 তাৰিখ আছিল নৱেম্বৰৰ। আজি আমি টিহুত যাই আছোঁ। এতিয়া প্ৰথমতে আমি ৰঙিয়াতে চাইছিলোঁ, কিন্তু ৰঙিয়াত টিকেট নাপালোঁৱে। লগ বুক হৈ যায় একেবাৰে অনলাইন টিকেট। সেইকাৰণে আৰু টিহুতে কাটি দিলোঁ। টিহুত 8 তাৰিখে পালোঁ। ৰঙিয়াত মানে নায়েই একেবাৰে। আৰু বেছিদিন ৰখি থাকিবও নোৱাৰি, যিহেতু জুবিনদাৰ চিনেমা, সেইকাৰণে চাবলৈ বহুত মন যাই আছিলে। আৰু মোৰ প্ৰথমতে এক্সাম আছিলে কাৰণে চোৱা হোৱা নাছিল প্ৰথম কেইদিন। এতিয়া এক্সামো চেছ হ'ল। এতিয়া সেইকাৰণে আহিছোঁ ৰৈ বিনালে চাবলৈ। এতিয়া যাই আছোঁ টিহুলৈ। ভিডিঅ'টো চাই থাকিব। চিনেমাখন চাম বুলি ভালো লাগি আছে, কিন্তু বেয়াও লাগি আছে। একদম মনটো যি জুবিনদাক আৰু শেষবাৰৰ কাৰণে দেখা পাম। এয়া আমি হল আহি পালোঁ, টিহুৰ হল চিনেমা হলটোলৈ। এনেই আমি সন্ধিয়া 5-6 মান বজাত চোৱাৰ কথা আছিলে, কিন্তু টিকেট নাপালোঁ। সেইবাবে 8:30 বজাতে কাটিলে। আৰু দেখিছে যে 8:30 বজাতো মানে মানুহ একদম হাউচফুল। চাবই দিয়কচোন জুবিনদাৰ চিনেমা। আৰু ইয়াত টিকেটবোৰ চেক কৰি আছে, সেইকাৰণে ভিৰ লাগিছে বহুত। টিকেটবোৰ চেক কৰি আছে, যিহেতু টাইমটো লাগিব অলপ। আৰু এয়া আমি হলৰ ভিতৰত সোমালোঁ। হলটো বহুত ধুনীয়া টিহুৰ। আমি এতিয়া চিটটো বিচাৰি আছোঁ, ওপৰত যাই আছোঁ, চিটটো চাই আছোঁ। আৰু এতিয়া চিটটো পালোঁ, পাই কিনে বহিলোঁ। আৰু এতিয়া ৰখি আছোঁ জুবিনদাৰ চিনেমাখন চাবলৈ। বহুত মনটো বেয়াও লাগি আছে যে জুবিনদাক আৰু লাষ্টবাৰৰ কাৰণে দেখা পাম। আৰু ভালো লাগি আছে যে জুবিনদাৰ চিনেমাখন চাবলৈ পাইছোঁ আজি। সম্ভাৱনা অতি বেছি। বিড়ি চিগাৰেটৰ প্ৰতিটো সেৱন মৃত্যু অনিবাৰ্য। ধপাত আজিয়েই ত্যাগ কৰক। সহায়তাৰ বাবে কল কৰক 1800-112356লৈ। চিনেমাখন শেষ হ'ল আৰু চিনেমাখন চাই এনেকুৱা লাগিছে যে জুবিনদা মোৰ সন্মুখতে আছে। তেওঁ সন্মুখতে লাইভ এক্টিং কৰি আছে, এনেকুৱা লাগিছে। বহুত মনটো বেয়া লাগিছে জুবিনদাক। এইখিনি মানে চাব একদম নোৱাৰা হৈ গৈছোঁ লাষ্টৰখিনি। একদম মানে চকু একদম পানী বৈ আছে আৰু মানে ভাষা নাই আৰু। তেওঁ যে মানুহটো এতিয়া নাই, বিশ্বাসে কৰিব পৰা নাই যে জুবিনদা আৰু নাই। এতিয়াও বিশ্বাস কৰিব পৰা নাই। তেওঁ নাথাকিলেও আমাৰ হৃদয়ত, আমাৰ মনত সদায় কাৰণে তেওঁ অমৰ হৈ থাকিব। তেওঁ আজীৱন আমাৰ মনত অমৰ। জুবিনদাৰ সদায় আমাৰ মাজতে থাকিব, আমাৰ মনত থাকিব। কিন্তু আজি নৱেম্বৰৰ 8 তাৰিখ, কিন্তু আজিলৈকে তেওঁ ন্যায় পোৱা নাই। তেওঁক অতি সোনকালে ন্যায় দিয়াৰ ব্যৱস্থা কৰক, সেয়াই কামনা কৰিছোঁ। আৰু বাকী সকলোৱে চিনেমাখন চাব। ক'বতো নালাগে, সকলোৱে চাইছে বা চাবই, কিন্তু এটাই অনুৰোধ যে জুবিনদাক ন্যায়টো দিয়ক। আজি অসমৰ সকলো ছবিগৃহতে কেৱল অসমীয়া চিনেমাৰ জয়গান হৈ আছে। অসমীয়া চিনেমা উঠিছে। তেওঁ কৈছিলে যে এদিন অসমীয়া চিনেমা উঠিব। হয়, অসমীয়া চিনেমা উঠিল, কিন্তু সেই চিনেমা চাবলৈকে তেওঁ নাথাকিলে। সেয়াই বহুত বেয়া লাগে। এইখিনি চাওঁতে একেবাৰে বুকুখন খুন্দা মাৰি ধৰিছিলে যে এই মানুহজন আৰু আমাৰ মাজত নাই। বিশ্বাসেই কৰি ল'ব পৰা নাই এই মানুহজন যে আমাৰ মাজত নাই। ইমান হাঁহি ফূৰ্তি ধেমালি কৰি ভাল পাইছিলে মানুহজনৰ লগত, কিয় এনেকুৱা কৰিলে? মানে এইজন মানুহৰ লগতো কোনোবাই এনেকুৱা কৰিব পাৰেনে বাৰু? তেওঁ নিজৰ কথা ভবা নাছিলে, কেৱল আনৰ কথাই ভাবিছিলে। আৰু এই আনৰ কথা ভাবা মানুহজনৰ লগতে এওঁলোকে এনেকুৱা কৰিলে। এতিয়া আমি একমাত্ৰ এইটোৱেই বিচাৰোঁ যে জুবিনদাক অতি সোনকালে ন্যায়টো দিয়ে যেন।
আমি এইটোৱে বিচাৰোঁ অসমীয়াই। আৰু তেওঁলোকক যোনে এনেকুৱা কৰিলে তেওঁলোকক যাতে উচিত শিক্ষা পায়, উচিত শাস্তি দিয়ে চৰকাৰে, একমাত্ৰ সেইটোৱে বিচাৰোঁ। আৰু অতি সোনকালে যাতে এই কামবোৰ সোনকালে হয়। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁ এইখিনি সোনকালে কৰিব আৰু উচিত ন্যায় দিব। এতিয়া 11:15 হ'ল, আমাৰ চিনেমাখনো শেষ হ'ল। এতিয়া গোটেইকেইটা ওলাই আহিছোঁ হলটোৰ পৰা। আৰু এতিয়া ৰাতি হৈছে যিহেতু আমি ঘৰলৈকে যাওঁ আৰু এতিয়া ক'তো নোসোমাওঁ। এয়া গাড়ীত উঠিলোঁ, এতিয়া ঘৰলৈ যাই আছোঁ। আজিকালি গাড়ীবিলাক চুৰ নহয়। আপোনালোকৰ কোনে কোনে ৰৈ ৰৈ বিনালেখন চালে, আমাৰ ভগৱানৰ চিনেমাখন চালে কমেণ্টত জনাব। আমিও চালোঁ আজি। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই।